ফ্ৰেন্ডছ আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। হেল্ল' ফ্ৰেন্ডছ আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ ঘৰৰ পিছফালে থকা জান এটা সিঁচিবলৈ লৈছোঁ আৰু জানটোত তেনেকৈ সৰু মাছ বনৰীয়া মাছ বহুত ওলায়, বৰালি ওলায়, শ'ল ওলায় আৰু তেনেকৈ পুঠি মাছ বা আদি কৰি বেলেগ সৰু মাগুৰ, শিঙি, কাৰৈ চব ওলায়। তাকে আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনাক দেখুৱাইছোঁ যে আমি প্ৰতি বছৰে জানটো সিঁচি থাকোঁ, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব এই ভিডিঅ'টো। ধৰক মোৰ পিছফালে এয়া জান আছে আৰু এইটো মটৰে পানী মাৰি আছে কেনেকৈ চাওক আপোনালোকে। যোৱাকালি ৰাতিপুৱাই মানে মটৰ লগোৱা হৈছে আৰু এই মটৰ এনেকৈ দিন ৰাত চলি আছে। চলাৰ পিছত এয়া পানী শুকাইছে আৰু আপোনালোকক দেখুৱাম। এয়া জালে মাছ ধৰি আছে, সৰু মাছ আৰু কি মাছ ওলায়, কেনেকুৱা মাছ ওলায়, কি চাইজৰ মাছ ওলায়, সেইবোৰ প্ৰতিটো বিষয়ে আপোনালোকক দেখুৱাম মই। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া চাওক লাহে লাহে পানী শুকাইছে জানটোত আৰু যথেষ্ট মাছ ওলাইছে আৰু মাছ এয়া ধৰিছে। এয়া চাওক পল জুলুকি লৈ এনেকৈ মাছ ধৰিছোঁ আমি। সেইটো চাওক আপুনি, এইটো ডাঙৰ মাছ এটা সোমাইছে। দেখুৱাই দিয়া বৰালিটো, দেখুৱাই দিয়া। এয়া চাওক বৰালি চাওক, সেইটো এটা আৰু এটা বৰালি, তিনিটা বৰালি হৈছে বৰ্তমান এতিয়ালৈকে ধৰিছোঁ। দুটা বৰালি মুহূৰ্ততে পাইছোঁ। বৰালিকেইটা চাইজকেইটা বৰ ডাঙৰ নহয়। চাওক দুটা বৰালি চাওক, এয়া দেখুৱাই দিয়া বৰালি দুটা। এয়া চাওক দুটা বৰালি, ধুনীয়া বৰালি, চাইজৰ বৰালি, খাবলৈ মজা হ'ব। এয়া চাওক মাছ, এয়া আমাৰ লগৰ ল'ৰা হয়, মানে মোতকৈ সৰু হয়, দুটাই ধৰি আছে। যথেষ্ট মাছ ওলাব ইয়াত, সৰু মাছটো বহুত ওলাব। আপোনালোকে শেষত দেখুৱাম মই কিমান মাছ ওলাইছে, কেনেকুৱা মাছ ওলাইছে, ভাগত কিমান পৰিলে সেইটো বিষয়ে দেখুৱাম। বহুত মানে ভাল লাগে ইয়াত। ৰাতি খানা খোৱা হয়, ৰাতি খানা খোৱা ভিডিঅ' নিদিলোঁ বাৰু। এয়া আমাৰ ৰামুকাই টিং লৈ আহিছে তেনে মাছ ধৰিবলৈ। এটিং ধৰিবই লাগিব, গাই প্ৰতি এটিং কৰিবই লাগিব। এয়া সৰু মাছবোৰ কেনেকৈ পাৰলৈ বগাই গৈছে চাওক আপোনালোকে। বহুত ধুনীয়া মাছ, মই মাছজনী ধৰি দেখুৱাম আপোনালোকক। এই মাছটো কি চিনি পায়নে আপোনালোকে? যদি চিনি পায় কমেণ্টত জনাব কি মাছ হয়। আৰু এই মাছটো খাবলৈ কেনেকুৱা গম পায়ে আৰু, কিমান তেলি মাছ, বহুত তেলি মাছ খাবলৈ, বহুত ভাল লাগে। আৰু এইডোখৰ আছে বহুত দীঘল হয় জানটো, এইডোখৰত আমি পিছত ধৰিব লাগিব। বৰ্তমান এডোখৰ ধৰি আছোঁ। তিনিটা বৰালি আৰম্ভ কৰিছোঁ আৰু ধৰা। তেতিয়া যোৱা ৰাতি এটা ধৰিলোঁ। হাই কৰি দিয়া। আমাৰ মাছ ধৰি হৈ গ'ল। আমি মাছটো পাৰলৈ লৈ আহিলোঁ আৰু মাছবোৰ ভালদৰে ধুই মেলি ইয়াত এতিয়া আমি মেলি দিছোঁ। আৰু সেই মেলি দিয়াৰ পিছতে আমি এতিয়া ইয়াৰ মাছটো ভাগ কৰা হ'ব। আমাৰ 7 ভাগ হ'ব। 7 ভাগৰে আমি ভাগ কৰি মাছটো
আৰু এতিয়া মানে ইয়াত গৰৈ কাৰৈ কিছুমান আছে, এইবোৰ আমি বাছি পেলাইছোঁ। আৰু বৰালি শ'লটো ওলালে বহুত, সেইটো আমি বেলেগকৈ ৰাখিছোঁ। আৰু বেলেগকৈ ৰখাৰ পিছত সেই বৰালি শ'লকেইটা আমি সমানে তেনেকৈ ভাগ কৰি দিয়া হ'ব। আৰু সৰু মাছটো গাই পিটি ভাগ কৰি দিয়া হ'ব, 7 ভাগ কৰা হ'ব। আৰু ভালেমান সংখ্যক মাছ ওলালে, আৰু মাছ ধৰি ভাল লাগে, প্ৰতি বছৰে ধৰোঁ আমি। চাওক আপোনালোকে কিমান মাছ ওলাইছে, চাওক এয়া গৰৈ কাৰৈ শ'ল, এয়া সৰু মাছ, ভালেমান সংখ্যক সৰু মাছ ওলাইছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদিহে আপোনালোক নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।